हाई फ्रेंड्स नवराज टेक टक्सলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল বৰ্তমান সময়ত আমি সকলোৱে হোৱাটছএপৰ ব্যৱহাৰ কৰোঁ, কিন্তু আপোনালোকে জানেনে যে যিকোনো ব্যক্তিয়ে আপোনাৰ হোৱাটছএপ একাউণ্টটো অতি সহজতে হেক কৰিব পাৰে মাত্ৰ এটা কিউআৰ কোড স্কেন কৰি বা হোৱাটছএপ ক্লোনৰ জৰিয়তে, আৰু আপোনালোকে গমেই নাপাব যে আপোনালোকৰ হোৱাটছএপটো বেলেগ কোনোবাই ব্যৱহাৰ কৰি আছে। গতিকে এনে ক্ষেত্ৰত আপোনাৰ হোৱাটছএপ একাউণ্টটো যাতে কোনেও হেক কৰিব নোৱাৰে বা বেলেগে যাতে এক্সেছ কৰিব নোৱাৰে তাৰ বাবে হোৱাটছএপ একাউণ্টটো সিকিউৰ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। সেয়ে আজি মই এই ভিডিঅ'টোত আপোনালোকৰ হোৱাটছএপটো যাতে কোনেও হেক কৰিব নোৱাৰে বা বেলেগে আপোনাৰ হোৱাটছএপ একাউণ্ট যাতে এক্সেছ কৰি কম্পিউটাৰ বা মোবাইলত চলাব নোৱাৰে তাৰ বাবে আগতীয়াকৈ ল'ব লগা এটা অতি গুৰুত্বপূৰ্ণ সেটিংছৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যাৰ সহায়ত আপোনালোকে আপোনালোকৰ হোৱাটছএপ একাউণ্টটো 101% সিকিউৰ কৰি ৰাখিব পাৰে। গতিকে আপোনালোকেও যদি এই সেটিংছটোৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তেন্তে বলক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল আপোনাৰ হোৱাটছএপটো যাতে বেলেগে হেক কৰিব নোৱাৰে বা বেলেগে এক্সেছ কৰিব নোৱাৰে তাৰ বাবে আপোনালোকে আগতীয়াকৈ এটা সেটিংছ কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। বন্ধুসকল এই সেটিংছটো কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ হোৱাটছএপটো ওপেন কৰি ল'ব। মই মোৰ হোৱাটছএপটো ওপেন কৰি লৈছোঁ। ওপেন কৰাৰ পিছত ওপৰত আপোনালোকে 3 ডট দেখা পাই আছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে সেটিংছত যাব। সেটিংছত ক্লিক কৰাৰ পিছত আপোনালোকে একাউণ্টছত যাব। যোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ অপশ্যন আহি গৈছে। বন্ধুসকল ইয়াত 3rd নম্বৰত এটা অপশ্যন আছে 2 ষ্টেপ ভেৰিফিকেশ্যন বুলি। বন্ধুসকল এই 2 ষ্টেপ ভেৰিফিকেশ্যন কৰি ল'লে আপোনালোকৰ হোৱাটছএপ একাউণ্টটো কোনেও হেক কৰিব নোৱাৰে বা কোনেও এক্সেছ কৰিব নোৱাৰে। কোনোবাই হেক কৰিব বিচাৰিলেও আপোনাৰ হোৱাটছএপ একাউণ্টটো হেক কৰিব নোৱাৰে, মানে আপোনালোকৰ হোৱাটছএপ একাউণ্টটো 100% সিকিউৰ হৈ থাকিব। বন্ধুসকল এই 2 ষ্টেপ ভেৰিফিকেশ্যনটো এনেবল কৰিবৰ কাৰণে আপোনালোকে 2 ষ্টেপ ভেৰিফিকেশ্যনৰ যিটো অপশ্যন হয় তাত আপোনালোকে ক্লিক কৰিব। মই ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি গৈছে, আপোনালোকে দেখা পাই আছে। তাৰপিছত আপোনালোকে তলত এনেবল বুলি এটা অপশ্যন দেখা পাইছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ 6 ডিজিটৰ এটা পিন দিবলৈ আহিব, মানে 6 ডিজিটৰ এটা পাছৱৰ্ড দিবলৈ আহিব। আপোনালোকে ইয়াত এটা পাছৱৰ্ড দি দিব। মই দি দিছোঁ। তাৰপিছত আপোনালোকৰ আকৌ আহিব কনফাৰ্ম ইয়ৰ পিন, আপোনালোকে আকৌ আপোনালোকৰ পিনটো দি দিব। তাৰপিছত আপোনালোকৰ এটা ইমেইল এড্ৰেছ দিবলৈ আহিব, আপোনালোকে ইয়াত ইমেইল এড্ৰেছ দিব লাগিব। আপোনালোকে ইমেইল এড্ৰেছ নিদিবও পাৰে, এইটো স্কিপ কৰিব পাৰে। মই মোৰ ইমেইল এড্ৰেছটো ইয়াত দি দিছোঁ। ইমেইল এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আহিছে কনফাৰ্ম ইয়ৰ ইমেইল এড্ৰেছ, আপোনালোকৰ ইমেইল এড্ৰেছটো আকৌ দিব লাগিব। মই ইয়াত ইমেইল এড্ৰেছটো আকৌ দি দিছোঁ। তাৰপিছত আপোনালোকে ছেভত গৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াত লিখিছে 2 ষ্টেপ ভেৰিফিকেশ্যন ইজ এনেবল। তাৰপিছত আপোনালোকে ডানত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো 2 ষ্টেপ ভেৰিফিকেশ্যন হয় সেইটো 2 ষ্টেপ ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। তাৰপিছত ইয়াত লিখা আছে আপোনালোকে এইটো ডিজেবল কৰিব পাৰে। চেঞ্জ পিন, আপোনালোকৰ যিটো পিন হয় সেইটো আপোনালোকে চেঞ্জ কৰিব পাৰে। চেঞ্জ ইমেইল এড্ৰেছ, আপোনালোকে যিটো ইমেইল এড্ৰেছ দিছে সেই ইমেইল এড্ৰেছটো আপোনালোকে চেঞ্জ কৰিব পাৰে। বন্ধুসকল এই 2 ষ্টেপ ভেৰিফিকেশ্যন কৰি লোৱাৰ ফলত আপোনালোকৰ হোৱাটছএপ একাউণ্টটো কোনেও এক্সেছ কৰিব নোৱাৰে। যদিও কোনোবাই এক্সেছ কৰিব বিচাৰে বা হেক কৰিব বিচাৰে তেনেহ'লে এই যিটো পিন হয় এই পিনটো তেওঁলোকে তাত পুট কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ হোৱাটছএপ একাউণ্টটো এক্সেছ কৰিব পাৰিব। বন্ধুসকল এই 2 ষ্টেপ ভেৰিফিকেশ্যন এনেবল কৰাৰ পিছত আপোনালোকৰ হোৱাটছএপটো 100% সিকিউৰ হৈ থাকিব, মানে কোনেও আপোনালোকৰ হোৱাটছএপ একাউণ্টটো এক্সেছ কৰিব নোৱাৰে বা হেক কৰিব নোৱাৰে। গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে। যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডসকলেও গম পায়, আৰু ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে নৱৰাজ টেক টক্স ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Thank you watching for this video.